আজি আমি ৰাজদূতেৰে গৈ আছোঁ আমি নৈৰ পাৰত আমি আজি ধামাকা পেং এটা কৰিম আৰু আপোনালোকে চাব ধুনীয়াকৈ চাই গৈ থাকিব আৰু মোৰ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আজি গৰমটো বহুত সেইকাৰণে আমি গোটেইকেইটাই মিলি বোলো ওলাই যাওঁ ওলাই গৈ পেলাই বোলো সোণাইতে বোলো গাটো ধুই আহোঁগৈ এনেকুৱা গৰম দিছে আৰু এইয়া মানুহে গৰমত থাকিব নোৱাৰি এইয়া চাহ লৈছে অলপ জিৰণি লৈছে গৰমত জিৰণি লৈ বহি আছে আৰু কি ক'বা এতিয়া আমি जिस राह पे तुम चल रहे हो बेटा एक दिन पूरी तरह फंसोगे उस दिन मुझे याद करना मैं पहुंच जाऊंगा ডেষ্টিনেশ্যন পাই গ'লোহি এতিয়া ভিডিঅ'টো বনাম শ্বুটটো কৰিম ইয়াতে শ্বুট কৰিব ন হয় ইয়াতে শ্বুটটো হ'ব আমাৰ আজি ভিডিঅ'টো আপোনালোকে চাব আপোনালোকলৈ মাজত আনিম আহি আছে ধুনীয়া ধুনীয়া ছোৱালী ছোৱালীবিলাক আহি আছে নিকিতা এক্টৰ তুমি কেনেকুৱা মজা দিয়া ভ্ৰমণে মজা ছোৱালী আছে গাড়ী আমাৰ ছোৱালী আমাকো নম্বৰটো দি থৈ দিবা कौन है ये लोग कहाँ से आते हैं এতিয়া আমি নদীঘাটলৈ গৈ আছোঁ নদীঘাটত আমি অলপ সময় গা ধুই আহি পেলাই তাৰপিছত যদি কাৰোবাক প্ৰেংক কৰিব চেষ্টা কৰিম যদি চেষ্টা কৰিমেই আৰু এটা হ'লেও প্ৰেংক কৰিমেই আপোনালোকৰ মাজত লৈ আহিম ধুনীয়া এটা প্ৰেংক আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু মনোৰঞ্জন কৰিব চাওক আপোনালোকে কিমান ধুনীয়া দৃশ্য আমাৰ সোণাই পাৰখন ধুনীয়া থাকিও ভাল লাগে আপোনালোকে আহিব পাৰিব কেতিয়াবা যদি আপোনালোকে শ্বৰ্ট ফিল্মৰ কাৰণে আহিম বুলি ভাবিছে তেতিয়া আহিব পাৰিব প্লেচটো মই আপোনালোকক কমেণ্টত জনাই দিম আপোনালোকে সুধিব কমেণ্টত মই কৈ দিম আৰু তাৰপিছত এনেই বাকী চব ঠিকে আছে আৰু অলপ এতিয়া বৰষুণৰ কাৰণে ক'ৰবাত বোকা চোকা হৈছে ৰ'দ দিয়াৰ লগে লগে নাইকিয়া হৈ যাব আৰু বোকাখিনি আপোনালোকে যদি আহিম বুলি ভাবে তেতিয়া মোক কমেণ্ট কৰিব পাৰিব কমেণ্ট কৰি জনাব যে দাদা বা ভাইটি হওক তেতিয়া জনাব যে প্লেচটো ক'ত আছে মই তেতিয়া আপোনালোকক কমেণ্টৰ দ্বাৰাই আপোনাক কৈ দিম জেগাডোখৰ ক'ত আছে এইটো অৱস্থা নাইকিয়া হৈ আছে পৰিলে চাগে এইটো চাওক আপোনালোকে গোটেই চিটিকুনি পৰি অৱস্থা নাইকিয়া আছে দাদা এফালে ঘূৰি দিয়ক অলপ দাদা নহয় ভাইটি হয় ভাইটি চিংগুল আছে চিংগুল কোনোবা যদি ছোৱালী আছে পতি যাবা দাদা আধা বাৰী যাব দাদা আধা বাৰী নাযাওঁ সোণাই নদী যাওঁ দাদা লাহে 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 দাদা বোলো লাহে লাহে এফালে চাব পাৰে ধুনীয়া খানা খোৱা প্লেচ আছে জেগা আছে এডোখৰত আহি পেলাই আপোনালোকে খানা খাব পাৰে এইখিনি আহিব মজাকৈ খানা খাব পাৰিব মজাকৈ ফূৰ্তি কৰিব এনজয় কৰিব মদ খাব পাৰিব চব কৰিব পাৰিব মোৰে জেগা তাৰপৰা এইখিনি মানে আহিলেগৈ দিলেও 30 টকাকৈ টিকেট এইখিনি পাৰ হৈ অহাৰ লগে লগে এইপিনে আমাৰ মানে এখন সাগৰ আছে প্ৰশান্ত মহাসাগৰ এখন এইবিলাক হাতী ঘোঁৰা জীৰাফ বান্দৰ চান্দৰ চব আছে আৰু
এইজনী চাব পৰা এজনী গৰু হয়, এজনী ৰাজস্থানৰ গৰু 80 কোটি টকীয়া। আমাৰ চিকিউৰিটি গাৰ্ড দুদু আছে আমাৰ দাদা। গান গাব পাৰিলোঁ হয়নে? দিয়ক দাদা গাই দিয়ক অলপ। কি গান গাম? গান এটা গাই দিয়ক ধুনীয়াকৈ। মই দিনের রাতের বুকুত দেখা পালো তোমার ছবি। থেংক ইউ। কোন পায় ইপায় নে এপায় আছে? হেল্ল' শইকীয়া দা। কুকুৰা আনিব লাগিব। হ'ব দে হ'ব। আমি ক'লৈ কৈছিলোঁ ন? এতিয়া মৰিগাঁৱতে লাগিছে। আপোনাৰ ঘৰ ক'ত? মিকি ভেটাই নেকি? চৰাই দিয়ক নহ'লে মই। कौन है ये लोग? कहां से आते हैं ये? বৰ্তমান মই এতিয়া ভাত কেইটামান খালোঁ, ইয়াতে গৈ ভাত খালোঁ, ইয়ালৈ এতিয়া আকৌ পুনৰ মানে নিজৰ সদালৈ আহিছোঁ আৰু। হয় নেকি? আপুনি ইয়াত কি কৰি থাকে? মই ইয়াত সদায় পথাৰত কাম কৰোঁ আৰু মৰমতা গুচাব হৈছে, খৰি চৰি বিচাৰোঁ আৰু ঘৰত যেতিয়া বেছি উপযুক্ত গৰম, সেই গৰমটোৰ কাৰণে মই সদায় এই ইয়াত মানে শুই থাকোঁ আহি। হয় নেকি? গৰমটো কি কাৰণে বাঢ়িছে আপুনি কৈ অঁ, দিয়ক। গৰমটো বঢ়া উদ্দেশ্যটো কি, যে বৰষুণৰ যিটো প্ৰাকৃতিক দুৰ্যোগটো আমাৰ অসমত প্ৰায়খিনিয়েই কমি গৈছেগৈ। ইয়াত বৰষুণ নাই বুলি ক'ব পাৰি। যি বৰষুণ পৰিছে সিও মানে আংশিকহে। সেই আংশিকৰ কাৰণে আমাৰ ইয়াত যিটো বতাহ বা যিটো বায়ু চলাচল হ'ব লাগে সেইটো কিন্তু হোৱা নাই। নোহোৱাৰ কাৰণত আমাৰ ইয়াত গৰমৰ প্ৰভাৱটো বেছি পৰিছে। ডাঙৰকৈ ক'ব যে আপুনি এতিয়া ডাঙৰ হৈ কি কৰিব? মই এতিয়া ডাঙৰ মানুহ বুলি ক'বলৈ বিচৰা নাই আৰু ডাঙৰ মানুহ হ'ব নোৱাৰোঁ। বৰ্তমান ৰাইজৰ শাৰীত আৰু যেনেদৰে চলিব লাগে মই তেনেদৰে চলাটোৱে মোৰ বেষ্ট কৰ্তব্য। আপুনি এতিয়া ক'লৈ গৈ আছে এতিয়া? মই এতিয়া ছাগলীকেইটা চাম, চাই পেলাই কিবা কিবি আহাৰ কেইটামান যোগাৰ কৰি দি পুনৰ আকৌ বজাৰ ঘৰলৈ আহিম। ঠিক আছে দিয়ক, হ'ব এতিয়া। এতিয়া আমি সোণাই নদীত গা ধুব আহিছোঁ। আগত কাকাজনো আছে, কাকাক সুধিছিলোঁ অলপ আগতে। এইফালে আমাৰ প্ৰভুজন আছে, এইফালে বিকি বুলি কোৱা ল'ৰা এটা আছে। দাদা আপুনি কাপোৰ খুলিলেই? এই তেখেতৰ গা ধুবই মানে একদম পূৰা উত্তেজিত হৈ আছে একদম পূৰা। গা ধুব গৈ আছোঁ এতিয়া। গাইছ আহক। গা ধুব গৈ আছোঁ আমি। এই তিনিটা গা ধুয়ে আছে, এতিয়া আমি গা ধুবলৈ গৈছোঁ। চাওক গাইজ, এইটো ক'ত সোমাই আছিলোঁ দেখাই নাই আছিলোঁ। চাওক বহুত বাঢ়ি গৈছে সোণাই নদীখন। পানী বহুত দ। বহুত দ হৈ গ'ল। কোনো আৰু প্ৰভু তুমি একদম ছাপোৰ্ট কৰিব আমাক 1K হ'বলৈ গৈ আছে আৰু ইমান দিন নাই, গতিকে ছাপোৰ্ট কৰি থাকক। ভিডিঅ' ভাল ভাল ভিডিঅ' দি যাওক, চাই যাব। আমি গা ধুই গৈ এতিয়া কাপোৰ পিন্ধিব লৈছোঁ। কাপোৰ পিন্ধি আমি লাহে লাহে খোজকাঢ়ি গৈ থাকিম আৰু আমি ঘৰলৈ বাট ল'ম। গৈ পেলাই আমি দলঙত ৰখিম অলপ, দলঙত ৰখি কথা পাতিম অলপ। হেল্ল' গাইছ, আমি এতিয়া ঘৰলৈ আহি আছোঁ।
এয়া চৰ্দিয়ে লাগি গৈছে একদম পুৰা গা ধুওঁতে ধুওঁতে একদম। হাই কৈ দিয়া, হাই কৈ দিয়া। হাই। বিকি আজি পানী খালি? পুৱা খুৱাইছা তুমি? পুৱা খুৱাইছে? সেই কেইপুৱামান খালি? আধা লিটাৰমান খুৱাইছে। আধা লিটাৰমান খুৱাইছে নেকি? নাকততো 2 লিটাৰমান সোমাইছে। নাকত 2 লিটাৰ সোমাইছে যদি পেটত কিমান লিটাৰ সোমাইছে? অকণমান বিশ্বাস হোৱাকে কচোন তই কথা। নাকত 2 লিটাৰ নাই সোমাব, এনে কৈছোঁ। এইটো খালি কৈছোঁ, খালি কৈছোঁ। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। আকৌ এতিয়া খাকুখন পাইছোঁ। গোটেই এখন ৰাস্তাটো অৱস্থা নাইকিয়া হৈছে গোটেই একদম। খাকু এখন পাৰ হ'ব লাগিব। এইখন দেখিছে খাকুখন পাৰ হৈছোঁ। ইয়াত নপৰিলে ভাল হ'ব আৰু, পৰিলে একদম লেতেৰা লেতেৰা হৈ যাম আৰু। গোটেই ৰাস্তাটো অৱস্থা নাইকিয়া হৈছে, কিন্তু প্লেচটো থাকি ভাল লাগে। পূৰা ঠাণ্ডা একদম প্লেচটো। আৰু কোনোবাই যদি ফটোশ্বুট যদি ল'ম বুলি ভাবিছে, আপোনালোকে আহি ইয়াত ফটোশ্বুট কৰিব পাৰিব আৰু ভিডিঅ' বনাব পাৰিব আপোনালোকে। জেগাডোখৰ সুন্দৰ আছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব আৰু মোক ছাপোৰ্ট কৰি যাব। জয় অসম, জয় হিন্দ, জয় ভাৰত।